গুৱাহাটীত গ'লে মানে আপোনালোকে এটা সাৱধান হ'ব হলুকা মুখত মানে অফিচিয়েল কাম এটা আছিলে আমাৰ হৈ গ'ল এতিয়া আমি এতিয়া যাম কামাখ্যা তাত লগ পাই আছোঁ বাই গাইজ বৰ্তমান আমি কামাখ্যাৰ ভিতৰলৈ সোমাই গ'লোঁ ইয়াত দেখিছে কিমান দোকান কণি ভিডিঅ' অলপ কি লাভ লাগিব গাইজ আমি দেৱী কামাখ্যা দৰ্শন কৰি আহিলোঁ পুৰা ভাল লাগিলে চাই গাইজ বৰ্তমান আমি কামাখ্যা মন্দিৰ দৰ্শন কৰি আহিলোঁ কিন্তু ভিতৰত মই বেছি প্ৰৱেশ নকৰিলোঁ কিয়নো যিহেতু দেৰি হ'ল আৰু গা ধুই যোৱা নাছিলোঁ সেইটোকে নোসোমালোঁ চ' বেয়া চেয়া নাপাব আৰু দেখাব নোৱাৰিলোঁ ভালকৈ আকৌ এদিন ভালকৈ আহিম তেতিয়া ভালকৈ দেখাওঁ হেল্ল' গাইজ বৰ্তমান মই আছোঁ ISBT মানে এতিয়া এই দোকানৰ পৰা মানে এইবোৰ চাইছোঁ দেখিছেনে দাদাৰ দোকানৰ পৰা কেনেকুৱা আছে চাইছোঁ মানে এডাল ভাল লাগিছে কমফৰ্ট লাগিছে এডাল কি বুলি কয় এডাল পাহৰিলোঁ চেল্ফি ষ্টিক গৰিলা ষ্টিক আছে ভাল লাগিছে আজি ভিডিঅ' কৰি মানে নহয় আজি গুৱাহাটীৰ পৰা মানে যাবলৈ নিজৰ ঘৰলৈ কিয় গুৱাহাটীত বহুত ঠগ খালোঁ নহয় গম পাইছে নাই ঘৰত গৈ ভালকৈ কওঁ আপোনালোকক কি কি ঠগ খালোঁ কি কি নাই খোৱা আজি এতিয়া বৰ্তমান মই গুৱাহাটী ISBT আছোঁ মানে এতিয়া নাইট ছুপাৰত ঘৰলৈ যাম যাওঁতেতো ট্ৰেইনতে আহিলোঁ ইতিমধ্যে আপোনালোকে দেখিলে মোৰ ভিডিঅ'ত আৰু মই বহুত দুখ পাইছোঁ গুৱাহাটীত আহি তথাপিতো আপোনালোকক জনাম পিছত এটা নতুন ব্লগত তাকে ক'লোঁ আজি আকৌ কামাখ্যাও গৈছিলোঁ কামাখ্যা গৈ পিনি বহুত মানে ভিতৰলৈকে নোসোমালোঁ আৰু মন নগ'ল সোমাবলৈ মানে কি আমি য'ত বেলেগ কামত ঘূৰিছিলোঁতো আকৌ এনেই কামাখ্যা দৰ্শন কৰি আহোগৈ বুলি ভাবিছোঁ সপোনতো এদিন ভাবিছিলোঁ মানে কামাখ্যাত যাম বুলি সেইকাৰণে তাতো আহিলোঁগৈ তাকো সম্পূৰ্ণকৈ চোৱা নহ'ল এতিয়া বোলে বাছ ৰখি আছে মোৰ পিছলৈ বুজক মাজুলী যাব ঢকুৱাখানা আৰু লখিমপুৰ যাব তাকে ভাবিছোঁ আৰু কিনো কৰিম আৰু উপায় নাই এতিয়া আমাৰ 7টা বজাত আছে বা ছুপাৰখন 7টা বজাত যাম ওলাম এতিয়া আৰু বাছ চাছ বেলেগবোৰ মানে হেৰি হৈ আছে আৰু এতিয়া মই আপোনাক ঘৰত গৈ ক'ম গুৱাহাটীৰ কেনেকুৱা পৰিৱেশ দেখিলোঁ প্ৰথম আহি গুৱাহাটীৰ মই যিটো মানে ফিলিং অনুভৱখিনি আপোনালোকক জনাম তাকে ক'লোঁ আৰু এইখিনিয়ে কথা নাইট ছুপাৰ গাইজ বৰ্তমান মই নাইট ছুপাৰ উঠালে মোৰ এটা অঘটন হৈ গ'ল মানে বাথৰুমত যাওঁতে মই মাথাত মানে ইয়াত নল এটা লাগিলে এতিয়া এডোখৰ ফুলি আছে বৰ বেয়াকৈ বিষাইছে বৰ বেয়া অঘটন হৈ গ'ল দেই মোক গুৱাহাটীত আজিৰ পৰা নাহোঁ আৰু জীৱনত প্ৰথম আহিলোঁ আৰু প্ৰথমে অঘটন হৈ গ'ল আৰু ইয়াত বহুত মই অশান্তি পালোঁ আৰু গুৱাহাটীত মই জীৱনত নাহোঁ লাভ নাই হয় নহয় কচোন আকৌ আহিবি মই কিন্তু নাহোঁ মই নিজৰ গাড়ী হ'লেহে আহিম নহ'লে নাহোঁ আৰু এইখিনি ক'লোঁ আৰু আজি ব্লগটো সামৰণি দিম আৰু লাহেকৈ আৰু যদি কিবা কিবি হয় আমাৰ মাজত ধেমালি বোলা তেতিয়া টোপনিও ধৰি আছে আজি হ'লে মানে দুদিন ক্ষতি হ'ব কালিতো দিনটো মই নোহোৱা কালি গোটেই ৰাতিটো নোহোৱাকৈ আহিলে বৰ দিন অলপ 10-8 ঘণ্টামান হ'লে আৰু সিহঁতি চ' বাই আজিলৈ ইমানে দুখ লগা কথা এটা ক'ম মানে গুৱাহাটীত গৈছিলোঁ যিহেতু মই গুৱাহাটীত গৈ ঘৰত আহি কথা এটা ক'ম বুলি ভাবিছিলোঁ মানে ক'ম বুলি কৈছিলোঁ মানে ইতিমধ্যে ভিডিঅ'ত কি হ'ল মানে গুৱাহাটীত এনেকুৱা কিছুমান মানে নহয় অটোৱালা গোটেইখিনি মানে গুৱাহাটীত যিমান অটোৱালা আছে সেইখিনি বহুত স্কেম কৰে সিহঁতি মানে যিটো ভাড়া হ'ব লাগে সেইটো ভাড়া নলয় অভাৰ লৈ লয় মানে 1 কিলোমিটাৰ পথতে 1 কিলোমিটাৰ যদি যাবলগীয়া হয় এটাতে 100 টকা 80 টকা 90 টকা লৈ লয় কিন্তু গুৱাহাটী এনেকৈ ইমান 80-90 টকাৰ ৰাস্তাই নহয় মানে
1 কিলোমিটাৰ যাওঁ 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ সেতি এটাতে মানে 80-90 টকা ভাড়া লৈ লয় গুৱাহাটীত গ'লে মানে আপোনালোকে এটা সাৱধান হ'ব অটোৱালাখিনিৰ পৰা সাৱধান হৈ থাকিব সেতি বহুত স্কেম কৰে বাকী চিটি বাছ একো ভালেই লাগিলে বহুত গৈ ভালেই লাগে বাৰু সেই ভাড়া চাড়া কম কিন্তু অটোৱালাখিনি বহুত স্কেম কৰে বস্তু কমোৱা মানে বস্তু কমোৱা দি মানে দামটো কমায় প্ৰথমে এটাত যদি 100 টকা হয় পিছত সেইটো মানুহটো সুধিব কিমান দিব বুলি 20 টকা 30 টকা দিলে মানে হেৰি সেতি নেযায় সেইটো জেগালৈ মানে 1 কিলোমিটাৰ ৰাস্তাত 20 টকা 30 টকা দিয়াটো কি ডাঙৰ কথা বহুত স্কেম কৰে মানে গুৱাহাটী মোৰ সেইটো বেয়া লাগিলে আৰু এইখিনি আপোনালোকে এইটো জনাও যে অটোৱালাখিনিৰ পৰা সাৱধান হৈ থাকিব গুৱাহাটী অটোৱালাখিনিৰ পৰা সাৱধান হৈ থাকিব বহুত স্কেম কৰে তেওঁলোকে থেংক ইউ তাকে